নমস্কাৰ পুনৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। আজি থাম্বনেইল চাই গমেই পাইছে আপোনালোকে কিহৰ ভিডিঅ' দেখুৱাম। আপোনালোকক নলবাৰীৰ ৰাসৰ ভিডিঅ' দেখুৱাম। হেমা মালিনী আহিব, লগতে আচৰাণীৰ ভিডিঅ' সকলো দেখুৱাম, চাই থাকক। বলক তেনেহ'লে। যায়ে নাপাওঁ কম খোজ কাঢ়া নাই ন অলপমান গণেশ মন্দিৰৰ পৰা খোজকাঢ়ি আহিছোঁ, যাই নাপাওঁ ইমান দূৰ খোজকাঢ়িব লগা হৈছে। মেইন জেগা আহিয়ে পোৱা নাই। এয়া দেখিছেনে ইমান খোজকাঢ়িব লগা হৈছে। এই দুজনীক চা, এই দুজনীক লাজ কৰি আছে। যাই কেনে দেখাই আছোঁ গোটেইখিনি পামে আৰু। আহি পাইছোঁৱে আমি হেমা মালিনী বোলে গণেশ মন্দিৰ পাইছে। বাণিজ্য মেলাত নোসোমাওঁ, মানুহ চাওক, তাতে মানুহ জমা লাগি গৈছে বোলে। ইমান ইন্তজাৰ কৰি আছে হেমা মালিনীৰ কাৰণে। মানুহ চাওক, মানুহ দেখিছেনে কিমান, অকল মাথাকেইটাহে দেখা পায় মানুহকেইটাৰ। বাপৰে বাপ, মানুহ ইয়াত সোমাব পাৰিব? ইয়াত সোমাব নোৱাৰা, ঘৰত যাব লাগিব। হেমা মালিনীক দেখাইছোঁ ৰ'বক, হেমা মালিনীক দেখাই কেনে ঘৰত যাম। ইমান মানুহ জীৱনত দেখা নাছিলোঁ দেই মই। বাপৰে বাপ, মানুহ অত্যাচাৰ মানুহ হৈছে। বাপৰে বাপ, ভৰি জাগা নোহোৱা হৈছে বোধ, ভৰিখন খোজকাঢ়িবৰ কাৰণেও। এনেই আছে বোধ সিহঁতে থিয় দি কেনে। এনেই হেমা মালিনীক দেখাইছোঁ ৰ'ব। হেমা মালিনীকো জীৱনত দেখাই নাছিলোঁ ওচৰৰ পৰা। হেমা মালিনীক দেখুৱাব আহিছোঁ। চাওক চাওক এনেকৈ আগে আগে সাংবাদিকৰ গাড়ী, লগতে ডিম্পু দাও আছে, আৰু পিছফালে আমাৰ হেমা মালিনী আছে। আমাৰ বুলিয়ে কৈছোঁ আৰু, সঁচাকৈ আমাৰ নলবাৰীত আহিছে মানে আমাৰ আৰু ভাল লাগিছে বহুত। এনেকৈ যাত্ৰা শেষ হৈ গ'ল, আৰু গাড়ীৰ অৱস্থা চাওক না কি কৰি দিছে। সঁচাকৈ মানে সকলোৰে কিবা এটা সপোনহে পূৰণ হৈছে হেমা মালিনীক দেখা পাই। এনে লাগিছে মানে এতিয়া আমি ঘৰত যা, তাততো যাব নাপালে। হেমা মালিনী মঞ্চত উঠিছে। ৰ'বক ৰ'বক, আৰু আচৰাণীক দেখাবই আছে। চাওক চাওক পেঁপা বজাই বজাই কাণ কালা কৰি দিছে একেটাই। আচৰাণীক দেখাইছোঁ বলক, হেমা মালিনীৰ দৰে কৰি ওচৰৰ পৰা দেখুৱাম আপোনালোকক। চাই থাকিব পুৰা ওচৰৰ পৰা দেখুৱাম। তামাম ফূৰ্তি লাগি আছে। আমি অকস্মাততে আচৰাণীক দেখা পাইছোঁ। ঘৰৰ মানুহক লগ কৰি দিব আহোঁতে আমি আচৰাণীক দেখা পাইছোঁ। মানুহ চাওক, মানুহ চাওক কিমান হৈছে। আচৰাণীক দেখা পাম আমি। তামাম ভাল লাগিছে। চাই থাকক ফাইনেলি বহুত ইন্তজাৰৰ মূৰত আহি পালে। পুলিচ দাদাটোৱে মোৰ মোবাইলটো নি কেনে সন্মুখৰ পৰা দেখাই দিব। চাই থাকক। এয়া দেখিছেনে, বলিউডৰ কমেডিয়ান এক্টৰ আচৰাণী। এইটো আগৰ আমি ইমান চাইছিলোঁ আগতে, ইমান ভাল লাগিছিল মানে কি ক'ম। চাই থাকক, বেছি নবকো আৰু চাই থাকক।
ইমান ওচৰত লগ পাম বুলি সপোনতো ভবা নাছিলোঁ। হাত মিলাইছোঁ, হাত বহুত ভাল লাগিছে, তামাম মজা লাগিছে আৰু হাত মিলাই কিনে বহুত ভাল লাগিছে। এনেকৈ গাড়ীত উঠি হৰি মন্দিৰৰ ফালে গুচি গ'ল। আমিও যাইছোঁ ৰ'বক। এয়া দেখিছানে মানুহ কিমান, ইমান হ'লেও আমি অলপ হ'লেও কষ্ট কৰিব লাগিব দেখুৱাবৰ কাৰণে আপোনালোকক, হয়নে নহয়? সেইকাৰণে অলপ দেখুৱাই ঘৰত যাওঁ আৰু। আদৰণি জনাবলৈ আহ্বান জনাইছোঁ। তেখেতক আদৰণি জনাব। নামটো যদি আমি কওঁ অকল আছানী, তেতিয়া ক'ব মে জেইলাৰ হুঁ মে জেইলাৰ হুঁ, তব লাগেগা আছানীজী। জয়ন্ত মল্ল বৰুৱাদেৱে আৰু মনোজ চৌধুৰীদেৱে সম্পাদক আৰু সভাপতিয়ে তেখেতক আদৰণি জনাব। উদ্যোক্তাসকলক তেখেতসকলৰ সহযোগিতা কৰিবলৈ আহ্বান জনাইছোঁ। এনেকৈ আদৰণি জনাই জাপি গামোচা দি কেনে সন্মান জনালে। এতিয়া আমি ঘৰৰ ফালে যাইছোঁ, আমাৰ হোটেলত যাওঁ, কিবা খাওঁ। চাওমিন খাইছোঁ। মজা। খা খা তামান খা। ইমান লচি আছোঁ। মই দেখা তোৰ কোনে খাব? মই দেখাবি। খাই দে ঘৰত যাওঁ আৰু। আচাৰানীকো চালোঁ, হেমা মালিনীকো চালোঁ। ভিডিঅ'টো আহিছে জল্দি জল্দি চাব তামাম মজা লাগিব। যাওঁ এতিয়া ঘৰত।